এয়া কৃষ্ণ সজোৱা হৈ গ'ল জন্মাষ্টমী বুলি গোটেই গাঁৱৰ ল'ৰা ছোৱালীয়ে লগ হৈ কিনে কৃষ্ণটো ধুনীয়াকৈ সজাইছে। এতিয়া কৃষ্ণক নামঘৰলৈ লৈ যাব লাগিব জন্মাষ্টমী বুলি। সকলোকে যেন ভগৱান শ্ৰীকৃষ্ণই মংগল কৰক তাৰে কামনা কৰিলোঁ। নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি হ'ল জন্মাষ্টমী, সেইকাৰণে ৰাতিপুৱা উঠিলোঁ, উঠি গা পা ধুই আজৰি হৈ আহিলোঁ। এতিয়া আজি দিনটো কেনেকৈ জন্মাষ্টমী পালন কৰোঁ আপোনালোকক দেখাই যাম। সকলোৱে পালন কৰক, সকলোকে শ্ৰীকৃষ্ণই সকলোৰে মংগল কৰক তাৰে কামনা কৰিলোঁ। এয়া আমাৰ কৌশিকো উঠিলে, উঠি ব্ৰাছ কৰি উঠিলে। এতিয়া ইহঁতক চাহ বনাই দিওঁ, তাৰপিছত লগ পাই আছোঁ। এয়া নামঘৰলৈ ভগৱান শ্ৰীকৃষ্ণক ঢোল তাল নাগাৰাৰে নামঘৰলৈ আগবঢ়োৱা হৈছে। এয়া সকলোৱে মিলি নামঘৰলৈ লৈ যোৱা হৈছে, সকলো উৰুলি ধ্বনিৰে মুখৰিত। এয়া আমি নামঘৰলৈ গৈ আছোঁ। এয়া মোৰ লগত বিবানো আছে। আমাৰ নামঘৰত আজি নাম ধৰি আছে, তাত আমিও গৈ আছোঁ। আপোনালোককো দেখাই আছোঁ লগতে আমাৰ গাঁৱৰ পৰিৱেশ। এয়া আমি নামঘৰ পাই গ'লোঁ। এয়া আমাৰ গাঁৱৰ নামঘৰ হয়। এয়া নামঘৰলৈ গৈ আছোঁ মই। সকলোৱে নাম ধৰি আছে ইয়াতে আয়তীসকলে। মন্দিৰৰ পৰা আহিলোঁ, এতিয়া বহুত বৰষুণ দি আছে আমাৰ ইয়াতে। কিবাকে ভিজি ভিজি আহিলোঁ মন্দিৰৰ পৰা। এতিয়া মই ঘৰত শৰাই আগবঢ়াম। তেনেহ'লে শৰাইখন আগবঢ়াই লওঁ। এয়া ঘৰত শৰাই আগবঢ়াই দিছোঁ। মই মাছ বেপাৰী আহোঁতে মই মাছ ৰাখিছিলোঁ আধা কেজি। তাৰপিছত দুয়োটাই ল'ৰাই এয়া কি কৰিলে, চৰিয়াত পানী লৈ মাছকেইটাৰ লগত খেলি আছে। ইমান ভাল পায় মাছৰ লগত খেলি নহয়, দুয়োটাই খেলি আছে। মোক মানে বাচিব নিদিয়ে মাছকেইটা, সিহঁত দুয়োটাই খেলি থাকে। এয়া মই মাছ বাছি মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। এতিয়া মাছখিনি মই বনাবলৈ ল'ম। আজি মই বনাবলৈ লৈছোঁ নৰসিংহ, ভেদাইলতা আৰু কোমলীয়া আদাৰ বাটেৰে মাছৰ জোল। এয়া কেৰাহী গৰম হোৱাত মই ইয়াতে তেল আৰু পাঁচফোৰণ, পিঁয়াজ, আদা নহৰু দি দিছোঁ। এতিয়া ইয়াতে মই বইল কৰি থোৱা আলুখিনি দি দিছোঁ। এইখিনি অকণমান লৰাই ল'ম। ইয়াতে মই এতিয়া হালধি গুড়ি দিম, তাৰপিছত অকণমান নিমখ ছটিয়াই দিছোঁ। তাৰপিছত জিৰা গুড়ি দি দিছোঁ অকণমান, খাবলৈ সোৱাদ হয় জিৰা গুড়ি গোন্ধটো ওলালে।
তাৰপিছত ইয়াতে মই নৰসিংহ ভেদাইলতা আৰু আদাৰ কুমলীয়া পেষ্টটো দি দিম। এয়া দি দিছোঁ মই। ইয়াতে মই আৰু অকণমান মানে গৰম পানী ইউজ কৰিম। গৰম পানী দি দিলোঁ। ইয়াতে ফ্ৰাই কৰি থোৱা মাছখিনি দি দিছোঁ। মাছখিনি মই মাছ 4 পিচ দিছোঁ। আমি মানুহ যিহেতু 3টা, সেইকাৰণে কমকৈ দি লৈছোঁ মাছখিনি। এতিয়া মই ইয়াতে ঢাকনি মাৰি দিছোঁ। এয়া হৈ গ'ল মাছৰ জোল। যিহেতু এইটো পেটৰ কাৰণেও উপকাৰী, এনেকৈ খাই চাবচোন। নৰসিংহ ভেদাইলতা আৰু কুমলীয়া পাতৰ আদাৰ কুমলীয়া। মই মাছৰ মূৰাকেইটাৰে এখন চাটনি বনাম। মই লৈছোঁ ধনিয়া, নহৰু, জলকীয়া আৰু আদা। এয়া চাটনি বনোৱা হৈ গ'ল। এয়া মোৰ থালখন ৰেডি হৈ গ'ল। এতিয়া ভাতটো খাই লওঁ। তেনেহ'লে ভিডিঅ'টো ইমানতে এৰিছোঁ। কাইলৈ আন এটা ভিডিঅ'ৰ সৈতে লগ পাম। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।